গভীৰ সাগৰৰ তলিত নামাজ আদায় কৰি বিশ্বজুৰি ভাইৰেল হৈছে এজন ব্যক্তি। বিশ্বজুৰি খলকনিৰ সৃষ্টি কৰিছে সাগৰৰ তলিত নামাজ আদায় কৰা ভিডিঅ'। নামাজ ইছলাম ধৰ্মাৱলম্বী লোকৰ বাবে কিমান গুৰুত্বপূৰ্ণ প্ৰমাণ কৰিলে ব্যক্তিজনে। হয়, মন কৰক এই দৃশ্যটোলৈ। পবিত্ৰ ৰমজান মাহত এনেদৰে দেখিবলৈ পোৱা গৈছে এজন ব্যক্তিয়ে সাগৰৰ তলত নামাজ পঢ়ি সামাজিক মাধ্যমত খলকনিৰ সৃষ্টি কৰিছে। আপুনি যদি এজন মুছলমান ব্যক্তি তেন্তে এই প্ৰতিবেদনটো একোটাকৈ শ্বেয়াৰ কৰি দিয়ক। সাগৰৰ তলত নামাজ আদায় কৰি বিশ্বজুৰি ভাইৰেল হৈ পৰিছে এইজন ব্যক্তি। বিশ্বজুৰি খলকনি লগাইছে সাগৰৰ তলত নামাজ পঢ়া এটি ভিডিঅ'ই। নামাজ ইছলাম ধৰ্মাৱলম্বী লোকৰ বাবে কিমান গুৰুত্বপূৰ্ণ সেয়া প্ৰমাণ কৰি দেখুৱালে এইজন ব্যক্তিয়ে। সামাজিক মাধ্যমত এতিয়া ভাইৰেল হৈছে এই ভিডিঅ'টো। পবিত্ৰ ৰমজান মাহত দেখিবলৈ পোৱা গৈছে এটা ভাল লগা দৃশ্য। এই দৃশ্যটো দেখিলে আপোনাৰো হৃদয় চুই